এই মুহূর্তের এটা বিগ আপডেট 15 জুলাইৰ পৰা আৰম্ভ হ'ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল এক্সাম। এইপিনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অহা সপ্তাহত ঘোষণা কৰিব শিক্ষা সংসদে। কিন্তু সম্পূৰ্ণ খবৰ জনাৰ আগতে আপোনালোকে এতিয়া এই চেনেলটো সাবস্ক্ৰাইব কৰক যাতে সেৱা আৰু শিক্ষা সংসদৰ যিকোনো লেটেষ্ট আপডেট অতি সহজে আৰু সঠিক সময় লাভ কৰিব পাৰে। প্ৰথমতে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাক লৈ সেৱাৰ কিছু মুহূৰ্তৰ পূৰ্বে প্ৰকাশ পোৱা এই গুৰুত্বপূৰ্ণ জাননীখন আমি দেখুৱাই লৈছোঁ। ইয়াত আপোনালোকে দেখা পাইছে, ইয়াত কোৱা হৈছে যে কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব 14 জুনত আৰু এই অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া সমাপ্ত হ'ব 24 জুনত। আৰু লাষ্ট পে'মেণ্ট ডেটটো ইয়াত কোৱা হৈছে 27 জুন আৰু এই কম্পাৰ্টমেণ্টেল এক্সাম আৰম্ভ হ'ব 15 জুলাইৰ পৰা আৰু সমাপ্ত হ'ব 21 জুলাইত। এই মুহূৰ্তত এটা বিগ আপডেট তোমালোকে সকলো শিক্ষাৰ্থীকে শ্বেয়াৰ কৰি দিবা যে কম্পাৰ্টমেণ্টেল এক্সাম 15 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু 21 জুলাইলৈকে চলি থাকিব। আৰু সকলো শিক্ষাৰ্থীলৈ আমাৰ এটা অনুৰোধ যে ফলাফল বেয়া হৈছে বুলি তোমালোকে সময় নষ্ট নকৰিবা আৰু টেনশ্যন নকৰিবা। তোমালোকে এতিয়া ভালদৰে ষ্টাডি কৰক আৰু 15 জুলাইৰ পৰা এক্সাম দি নিজৰ ফলাফলটো ইম্প্ৰুভ কৰক। এতিয়া জনাব বিচাৰিছোঁ HS চূড়ান্ত পৰীক্ষাৰ ফলাফল অহা সপ্তাহত ঘোষণা হ'ব বুলি টাইমছ নাওৰ ফালৰ পৰা এটা লেটেষ্ট আপডেট আহিছে। আৰু ইয়াত মেনশ্যন কৰা হৈছে যে অহা সপ্তাহত অৰ্থাৎ জুন মাহৰ 3য় সপ্তাহত শিক্ষা সংসদে ঘোষণা কৰিব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।